নমস্কাৰ বন্ধুবৰ্গ আপোনালোকক আমাৰ ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনাইছো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 জিওগ্ৰাফিৰ প্ৰথম অধ্যায় মানৱ ভূগোলৰ প্ৰকৃতি আৰু অধ্যয়ন পৰিসৰ বিষয়ে এই পাঠটিত আমি বুজিম মানৱ ভূগোল মানে কি প্ৰকৃতি আৰু পৰিসৰৰ মাজত পাৰ্থক্য আৰু মানুহে কেনেকৈ প্ৰাকৃতিক পৰিৱেশৰ লগত খাপ খায় চলক আৰম্ভ কৰা যাক ভূগোল বুলিলে সাধাৰণতে আমি মাটি নদী পাহাৰ জলবায়ু আদি বুজো কিন্তু মানৱ ভূগোল বুলিলে বুজোৱা হয় মানুহ আৰু প্ৰাকৃতিক পৰিৱেশৰ মাজত থকা সম্পৰ্ক এই পাঠটিত আমি এই সম্পৰ্কটো ভালদৰে বুজিবলৈ চেষ্টা কৰিম মানুহে কেনেদৰে পৰিৱেশৰ ওপৰত প্ৰভাৱ পেলায় আৰু পৰিৱেশে কেনেদৰে মানুহৰ জীৱনক প্ৰভাৱিত কৰে প্ৰকৃতি বুলিলে আমি সেই সকলো বস্তু বুজো যিবোৰ নিজে নিজেই সৃষ্টি হয় আৰু যি সকল বস্তু মানুহে সৃষ্টি কৰা নাই উদাহৰণস্বৰূপে নদী পানীৰ এক প্ৰবাহ যি পাহাৰ পৰ্বতৰ পৰা ওলাই সমুদ্ৰলৈ বৈ যায় পাহাৰ ভূতকৰ গঠনৰ ফলত উদ্ভৱ হোৱা উচ্চ স্থান পৰিসৰ মানে হৈছে প্ৰকৃতি অৰ্থাৎ গছপুলি পানী মাটি বতাহ পশু-পক্ষী আদি আৰু মানুহে গঢ়ি তোলা বস্তু যেনে ঘৰ ৰাস্তা কল কাৰখানা যান-বাহন আদি এই সকলোবোৰৰ একেলগীয়া পৰিৱেশ সহজ ভাষাত বুজালে পৰিসৰ হৈছে মানুহ আৰু প্ৰকৃতিৰ একেলগীয়া মিলন মানে মানুহ প্ৰকৃতিৰ অংশ কিন্তু তেওঁ নিজৰ প্ৰয়োজন অনুসৰি নতুন বস্তুবোৰো সৃষ্টি কৰে এইদৰে প্ৰকৃতি আৰু মানুহে গঢ়া জগত মিলি হোৱা পৰিৱেশকেই পৰিসৰ বোলে উদাহৰণ হিচাপে তুমি য'ত বাস কৰা ঠাইটোত গছপুলি হাৱা বতাহ নদী আছে এইবোৰ প্ৰকৃতিক অংশ আৰু তাত মানুহে বনোৱা ঘৰ স্কুল ৰাস্তা এইবোৰ মানুহে গঢ়া অংশ এই সকলোবোৰ মিলি পৰিসৰ গঠন কৰে তলৰ দৰে ধৰা যায় পৰিসৰ সমান প্ৰাকৃতিক পৰিৱেশ যোগ মানৱ নিৰ্মিত পৰিৱেশ এতিয়া আমি মানৱ ভূগোলৰ অৰ্থ বিষয়ে জানিম মানৱ ভূগোল হৈছে ভূগোলৰ এটা শাখা যি মানুহ আৰু তেওঁৰ পৰিৱেশৰ সম্পৰ্ক অধ্যয়ন কৰে ই লক্ষ্য কৰে নম্বৰ 1 মানুহ ক'ত থাকে অৰ্থাৎ মানুহ ক'ত বসবাস কৰে কোন ঠাইত মানুহৰ বসতি অধিক আৰু কোন ঠাইত কম আৰু তাৰ কাৰণ কি নম্বৰ 2 কেনেকৈ সমাজ গঠন কৰে মানুহে কিদৰে সমাজ গাঁও চহৰ বা সভ্যতা গঠন কৰে উদাহৰণস্বৰূপে মানুহে কিয় নদীৰ দাঁতিৰ ওচৰত গাঁও পাতিছিল বা কিয় পাহাৰীয়া ঠাইত বসতি কম দেখা যায় নম্বৰ 3 প্ৰাকৃতিক সম্পদ কেনেকৈ ব্যৱহাৰ কৰে মানুহে মাটি পানী খনিজ ইত্যাদি কিদৰে ব্যৱহাৰ কৰে বা পৰিৱৰ্তন কৰে যেনে খেতি শিল্পকৰ্ম বন উচাটনি আদি এতিয়া আমি আন্তঃবিষয়ক স্বভাৱ বা ইণ্টাৰডিসিপ্লিনাৰী নেচাৰ কি জানো আহা মানৱ ভূগোল কেৱল ভূগোলৰ ভিতৰতে সীমাবদ্ধ নহয় ই বহুতো আন বিষয়ৰ সৈতে জড়িত যেনে সমাজ বিজ্ঞান সমাজ কেনেকৈ গঠন হয় মানুহৰ আচৰণ কেনেকুৱা এইবোৰ জানিবলৈ লাগে ইতিহাস কোন ঠাইত কোন সভ্যতা আছিল বা মানুহ কিয়া ঠাই সলনি কৰিছিল এইবোৰৰ ইতিহাস জানা লাগে অৰ্থনীতি মানুহ কিদৰে উপাৰ্জন কৰে সম্পদ কেনেকৈ ব্যৱহাৰ কৰে এইবোৰ অৰ্থনৈতিক দৃষ্টিৰে বুজিব লাগে সেয়ে এই সকলো বিষয়ৰ লগত যোগাযোগ থকা বাবে মানৱ ভূগোল এটা আন্তঃবিষয়ক বা ইণ্টাৰডিসিপ্লিনাৰী বিষয় বোলা হয় এতিয়া আমি মতবাদৰ সম্পৰ্কে আলোচনা কৰিম এনভাইৰনমেণ্টেল ডিটাৰমিনিজম পৰিবেশীয় নিৰ্ধাৰণবাদ এই মতবাদটো অনুসৰি মানুহৰ জীৱনধাৰা সংস্কৃতি তথা উন্নয়ন সম্পূৰ্ণৰূপে প্ৰাকৃতিক পৰিবেশত নিৰ্ভৰশীল উদাহৰণস্বৰূপে প্ৰাচীন যুগত মানুহে নদীৰ প্ৰাহত সভ্যতা গঢ়িছিল যেনে নীল নদৰ কাষত মিছৰ সভ্যতা গংগা নদীৰ কাষত ভাৰতীয় সভ্যতা কাৰণ পানী উৰ্বৰ মাটি পৰিবহনৰ সুবিধা আদি সকলো প্ৰাকৃতিক সুবিধা নদীৰ কাষতে পোৱা গৈছিল এই মতবাদৰ মতে মানুহ প্ৰকৃতিৰ দাস পৰিবেশ যি দিছে সেই অনুসাৰেই মানুহে জীৱন গঢ়ে পসিবিলিজম সম্ভাৱনাবাদ এই মতবাদটো কয় মানুহে প্ৰাকৃতিক পৰিবেশক সলনি কৰিব পাৰে যদিও প্ৰাকৃতিক পৰিবেশ এটা বাধা বা সীমা হিচাপে থাকে তথাপিও মানুহে প্ৰযুক্তি আৰু জ্ঞানৰ সহায়ত পৰিবেশৰ ওপৰত জয় লাভ কৰে এই মতবাদৰ মতে মানুহ স্বাধীন তেওঁৱে নিজৰ ভাগ্য নিৰ্ধাৰণ কৰে উদাহৰণ
আজিকালি মানুহে সাহাৰা মৰুভূমিৰ মাজতো এয়াৰ কণ্ডিশ্যনিং, পানী ক্ৰয় কৰা ব্যৱস্থা আৰু উন্নত প্ৰযুক্তিৰ সহায়ত চহৰ গঢ়িছে। ডুবাই এটা শুষ্ক অঞ্চল, তথাপিও ই আধুনিক উন্নত চহৰ। এতিয়া আমি মানৱ ভূগোলৰ শাখা সম্বন্ধে জানিলো অহা। মানৱ ভূগোলৰ বহুবিধ শাখা, ব্ৰাঞ্চেছ অফ হিউমেন জিঅ'গ্ৰাফি। মানৱ ভূগোল হৈছে ভূগোলৰ এটা শাখা য'ত মানুহ আৰু পৰিৱেশৰ পৰস্পৰ সম্পৰ্ক অধ্যয়ন কৰা হয়। ইয়াৰ বিভিন্ন উপশাখা আছে যাৰ দ্বাৰা মানুহৰ বিভিন্ন দিশ অধ্যয়ন কৰা হয়। তলত ইয়াৰ প্ৰধান শাখাসমূহ ব্যাখ্যা কৰা হ'ল। 1. জনসংখ্যা ভূগোল, পপুলেশ্যন জিঅ'গ্ৰাফি। এই শাখাত অধ্যয়ন কৰা হয় মানুহ ক'ত থাকে, কোনো অঞ্চলত কিমান জনসংখ্যা আছে, মানুহৰ জন্মদৰ, মৃত্যুৰ হাৰ, জনসংখ্যা বৃদ্ধি, লোক সঁচা ইত্যাদি। উদাহৰণ, অসমৰ জনঘনত্ব বনাম দিল্লীৰ জনঘনত্ব কিমান পাৰ্থক্য। 2. অৰ্থনৈতিক ভূগোল, ইকনমিক জিঅ'গ্ৰাফি। এই শাখাত অধ্যয়ন কৰা হয় মানুহে কিহত কাম কৰে, কৃষি, শিল্প, সেৱা। কোন অঞ্চলত কি ধৰণৰ অৰ্থনৈতিক কাৰ্যকলাপ বেছি, অৰ্থনীতি আৰু ভৌগোলিক পৰিস্থিতিৰ সম্পৰ্ক। উদাহৰণ, পঞ্জাৱত কৃষি, মুম্বাইত উদ্যোগ আৰু বাণিজ্য বেছি। 3. সাংস্কৃতিক ভূগোল, কালচাৰেল জিঅ'গ্ৰাফি। এই শাখাত অধ্যয়ন কৰা হয় মানুহৰ ভাষা, ধৰ্ম, নৃত্য, খাদ্যাভ্যাস, পৰম্পৰা। কোনো সমাজৰ সংস্কৃতি আৰু ভূগোলৰ সম্পৰ্ক। উদাহৰণ, দক্ষিণ ভাৰতত বিভিন্ন ভাষা আৰু ধাৰ্মিক উৎসৱ। 4. ৰাজনৈতিক ভূগোল, পলিটিকেল জিঅ'গ্ৰাফি। এই শাখাত অধ্যয়ন কৰা হয় দেশৰ সীমা কেনেকৈ গঢ়ি উঠে, ৰাজনৈতিক ক্ষমতাৰ বিতৰণ, ভূগোল আৰু ৰাজনীতিৰ সম্পৰ্ক। উদাহৰণ, ভাৰত-পাকিস্তান সীমা, ৰাজ্যৰ বিভাজন, যেনে তেলেংগানা সৃষ্টি। 5. বসতি ভূগোল, ছেটেলমেণ্ট জিঅ'গ্ৰাফি। এই শাখাত অধ্যয়ন কৰা হয় মানুহে গাঁও আৰু চহৰ কিদৰে গঢ়ি তোলে, বসতিৰ ধৰণ, গাঁও, নগৰ, মেট্ৰ' চিটি, বসতি আৰু প্ৰাকৃতিক পৰিৱেশৰ সম্পৰ্ক। উদাহৰণ, গুৱাহাটীৰ বিকাশ নগৰ বসতি হিচাপে বা হিমালয় চোট গাঁওসমূহ। মই আশা কৰোঁ যে মই দিয়া এই ব্যাখ্যাৰ সহায়ত তুমি পাঠটিৰ ভালদৰে বুজি পালা। যদি ভিডিঅ'টো তোমাৰ সহায়ক বা উপযোগী লাগিছে তেন্তে অনুগ্ৰহ কৰি লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা, যাতে তোমালোকৰ সমৰ্থনে আমি আগলৈও এনেধৰণৰ সহায়ক ভিডিঅ' বনাব পাৰোঁ। কমেণ্টত লিখি জনাবা যে তোমালোকে আগলৈ কোন অধ্যায়ৰ ওপৰত ভিডিঅ' চাব বিচাৰা। তোমালোকৰ মতামতৰ ওপৰতে আগন্তুক ভিডিঅ' নিৰ্ভৰ কৰিব। ধন্যবাদ জনালোঁ আৰু তোমাৰ পৰীক্ষাৰ বাবে শুভকামনা থাকিল।